কা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি সৰুপথাৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ। সোমবাৰে সন্ধিয়া সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা শ্বহীদ বেদীত কা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিক সমিতিয়ে তেখেতসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কয়, কাৰ নামত যি ক'লা আইন জাপি দিছে সেয়া কোনোপধ্যে আমি মানি নলওঁ আৰু অবৈধ বাংলাদেশীৰ বোজা কোনো কাৰণতে অসমে ল'ব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰে। কুশল কোঁৱৰ ভূমিৰ পৰা আচলতে আকৌ আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে ফেচিষ্টবাদী বৰ্তমানৰ চৰকাৰখনে আচলতে আমাৰ ওপৰত জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন আমি কোনো কাৰণত নামানো। আমাক ফেচিষ্টবাদী চৰকাৰখনে আচলতে অবৈধ বাংলাদেশীৰ বোজা আমাৰ অসমত জাপি দিব আৰু আমি সদায় সেই বাংলাদেশীৰ বোজা আচলতে ডাষ্টবিনৰ গতে লৈ থাকিম, সেইটো কিন্তু কেতিয়াও হ'ব নোৱাৰে। গতিকে আজি মাল্য অৰ্পণ কৰোঁ আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰোঁ আৰু আমাৰ এই সংগ্ৰামখন অনাদি অনন্ত কাললৈ চলি যাব আৰু কা আমি কেতিয়াও নামানো আৰু কা আমি কেতিয়াও মনা নাছিলোঁ আৰু আমাৰ এটাই মত, নাগৰিকত্ব সংশোধনী আইন অতি শীঘ্ৰে বাতিল কৰিব লাগিব আৰু আমি অনাগত সময়ত সদৌ অসম ছাত্ৰ সন্থাই আচলতে দিয়া কাৰ্যসূচী মতে আজি আমি কা আন্দোলন কৰি যাম আৰু আজি আমি এই কুশল কোঁৱৰ ভূমিৰ পৰা পুনৰবাৰ সকীয়াই দিব বিচাৰোঁ, কা আমি নামানো, কা আমি নামানো, কা আমি নামানো। জয় অসম, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, কা আমি নামানো। জয় অসম, জয় অসম। আৰু অনাগত দিনত শ্বহীদ কুশল কোঁৱৰৰ পবিত্ৰ ভূমিৰ পৰাই কা আইন বাতিলৰ দাবীত তেওঁলোকে পুনৰ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি সকিয়নি প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, সৰুপথাৰ লাইভ। আজি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাই দিয়া কাৰ্যসূচী মতে আজি বন্তি প্ৰজ্বলন কৰা হয় আৰু আজি 5গৰাকীকৈ আচলতে ছাত্ৰক গুলীয়াই আততায়ী সজাই তেওঁলোকক হত্যা কৰিলে আৰু সেই চৰকাৰখনে বৰ্তমানলৈকে কিন্তু তেওঁলোকক শ্বহীদৰ মৰ্যাদা দিয়া নাই। আৰু আজি আমি এই কুশল কোঁৱৰ ভূমিৰ পৰাই পুনৰবাৰ ক'ব বিচাৰোঁ, আমি সদায় কা নামানো আৰু যি আমাৰ ক'লা আইন জাপি দিছে এই ক'লা আইনখনৰ ওপৰত অনাগত সময়ত তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন অসমত গঢ়ি তোলা হ'ব। আচলতে ফেচিষ্টবাদ চৰকাৰখনে জোৰ জবস্তি অসমক কিবা এখন আইন জাপি দিব আৰু আমি সেই আইনখন মানি ল'ম, এই কথা কোনো কাৰণে হ'ব নোৱাৰে। আৰু যি বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, এই নেতৃত্বাধীন চৰকাৰখনে যি 5গৰাকীকৈ শ্বহীদ কৰিলে আৰু সেই শ্বহীদসকলক কিন্তু উচিত মৰ্যাদা নিদিলে, তেওঁলোকক আচলতে দুষ্কৃতিকাৰীহে সজালে। আৰু আজি আমি পুনৰবাৰ ক'ব বিচাৰোঁ, কা আন্দোলন অসমত চলি যাব আৰু সদৌ অসম ছাত্ৰ সন্থাই দিয়া কাৰ্যসূচী মতে আমি প্ৰস্তুত আৰু অনাগত সময়তো তীব্ৰৰ পৰা তীব্ৰতৰ কা আন্দোলন অসমত চলি যাব। কা আমি নামানো, কা আমি নামানো। জয় অসম, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, কা আমি নামানো। জয়